মৈৰাবাৰীত মছজিদত চুৰি কৰা বাহাৰুলক ৰাইজে উত্তম মাধ্যম দি গতালে আৰক্ষীক। মৈৰাবাৰী কলেজ ৰোডৰ মদিনা মছজিদৰ পৰা বাহাৰুল ইছলাম নামৰ এজন চোৰক ৰাইজে চিচিটিভি ফুটেজ চেক কৰি আজি ধৰা পেলায়। চোৰজনে বহুদিন ধৰি মছজিদৰ পৰা দান পাত্ৰ ভাঙি টকা পইচা, জেনেৰেটৰ, ইলেক্ট্ৰনিক মটৰ, ফেন আদি কোনো নথকাৰ সুযোগতে চুৰি কৰি লৈ যায়। চোৰৰ উৎপাতত কোনো সা সামগ্ৰী মছজিদত ৰাখিব নোৱাৰি অৱশেষত মছজিদ কমিটিয়ে চিচি কেমেৰা লগাই মৈৰাবাৰী বাহাৰুল ইছলাম নামৰ ড্ৰাগছ সেৱন কৰা এজন চোৰক ধৰা পেলায়। চিচি কেমেৰা ধৰা পেলোৱা বাহাৰুলক ৰাইজে উত্তম মাধ্যম ফুটাই আৰক্ষীক গতাই দিয়ে। তোর দেউতার নাম কি? দেউতার নাম কি? এই দেউতার নামটো ক। একটা সবার সামনে শেয়ার হব নিছস বুঝি। এই দেউতার নামটো ক। নিছস দেলা। সব বলে জালাম পয়সা। না ফিতনা দেওয়া হতো না। তুই পয়সা ঘুরাই দেলা। তই কিয় চুরি করেছিলি? ড্রাগস খাবলৈ। হাসা হাসা কয় সব। কার পৰা কিনি খাইছ ড্রাগস? ড্রাগসটো কার পৰা কিনিছিলি? রাশিয়ার পরে কিনেছিলি। কার নাম কি? নুর হোসেন। নুর হোসেন হুসেন। আৰু 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 নাই। আৰু নাই। তাৰ পৰা কিনি খাইছিলি? গড়টো কোনখিনিত? রবিকুলের ভাই। নামটা ভালো করে জিজ্ঞাসা, নামটা পুষ্ট করে। দেউতাৰ নাম কি? যেতে নাম না জানো। তাৰ পৰা কিমান টকাৰ কিনি খালি? হা? 200 টাকা। 200 টকা। তাৰ পৰা কিমান টকা নিলি? তারপরে মছজিদৰ পৰা? তারপরে মানুষ আছে যে 200 টাকা দিছে। ঠিক আছে। আজি 6 মাহ ধৰি আমাৰ এই জামে মছজিদৰ পৰা আপোনাৰ 6 মাহ ধৰি চুৰি কৰি আছে। পিছত আমি মানুহ ধৰিব নোৱাৰোঁ। পিছত আমি ৰাইজে মিলি পেলাই চান্দা কৰি পেলাই চিচি লগাইছোঁ। পিছত কেইদিন আগত আৰু এবাৰ চুৰি কৰিছে। পিকচাৰটো ভালকৈ ক্লিয়াৰ হোৱা নাই। আজি কালি ৰাতিপুৱা যেতিয়া চুৰি কৰিলে। কি চুৰি কৰিছিলে? টকা, এই দান পাত্ৰ যিটো ভাঙি পেলাই টকা পইচা আছিল এইটো নিলে। আৰু এদিন এই মটৰটো লৈ গৈছে, ফেন 3টা আছিল এইটো লৈ গৈছে, এই জেনেৰেটাৰ এটা আছিল এইটো লৈ গৈছে। আৰু বহুত এই দান পাত্ৰটোৰ পৰা ভাঙি পেলাই তাৰ পৰা বহুত টকা নিছে। এই বাহাৰুল ইছলাম নামৰ ল'ৰাটো এই আৰু 2-3বাৰ চুৰি কেছত জেল হাজতলৈ আহিছে। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, SN India 24।